বহাগত সঁচাকৈ বৰদৈচিলা মাকৰ ঘৰলৈ আহেনে? বৰদৈচিলা আচলতে হয় কোন? জীয়ৰী, বোৱাৰী, অপেশ্বৰী নে প্ৰেত? বহাগতে কিয় আহে বৰদৈচিলা? সৰুৰে পৰা আমি শুনি আহিছোঁ বহাগ মানেই বৰদৈচিলা। বহাগত বৰদৈচিলা যায় মাকৰ ঘৰলৈ। বহাগৰ সৈতে বৰদৈচিলাৰ সম্পৰ্ক কি? বৰদৈচিলাৰ স্বামী কোন? বৰদৈচিলাৰ মাতৃ কোন? বৰদৈচিলাৰ পিতৃ কোন? এনে বহু প্ৰশ্নৰ উদয় হয় এই সময়ছোৱাত। বৰদৈচিলা বৰ্ষাকালত অসমত মৌচুমী বায়ুৰ প্ৰৱেশৰ সময়ত অহা এক ধুমুহা। অসমীয়া আৰু বড়ো লোককথাৰ বিশ্বাস অনুসৰি বৰদৈচিলা এগৰাকী অপেশ্বৰী। অসমীয়া লোককথা অনুসৰি বৰদৈচিলা নামৰ অপেশ্বৰীগৰাকীয়ে বিহুৰ আগেয়ে নিজৰ মাকৰ ঘৰলৈ খৰখেদাকৈ যাওঁতেই বাটৰ সকলোবোৰ বস্তু নষ্ট কৰি যায়, যি এই বতাহ জাকক বুজায়। উল্লেখযোগ্য যে বড়ো লোককথা অনুসৰি বৰদৈচিলা বতাহ আৰু পানী নিয়ন্ত্ৰণ কৰি বৰষুণ, শিলাবৃষ্টি আৰু বজ্ৰপাত সৃষ্টি কৰাৰ ক্ষমতা থকা অপেশ্বৰী। তেওঁৰ লগতে সম্পৰ্কিত বাৰদৈ চিখলা নামৰ এটা বড়ো লোকনৃত্যও আছে। অসমীয়া লোককথা অনুসৰি বৰদৈচিলা এগৰাকী বিবাহিতা মহিলা। প্ৰতি বছৰে বহাগ মাহত নিজৰ মাতৃৰ ঘৰলৈ আহে বৰদৈচিলা। প্ৰতি বছৰে বৰদৈচিলাৰ কবলত নষ্ট হয় ঘৰ, খেতিপথাৰ। চ'ত মাহৰ পৰা বহাগ মাহলৈকে অসমত বৰদৈচিলাৰ প্ৰভাৱ পৰিলক্ষিত হয়। এই ধুমুহাৰ সৃষ্টিকৰ্তা বৰদৈচিলা। এই ধুমুহাক শান্ত কৰিবলৈ চোতালত দাপোন, ফণী আৰু পাৰি দিয়া হয় বৰপিৰা। জেঠ মাহত বৰদৈচিলা মাকৰ ঘৰৰ পৰা বিদায় লৈ স্বামী গৃহলৈ যাবৰ বাবে সাজু হয়। যোৱাৰ পৰত বৰদৈচিলাই কান্দি উঠে। বৰদৈচিলাৰ চকু পানী বৰষুণৰ টোপাল হৈ পৃথিৱীত পৰে। অতীজৰে পৰা অসমীয়া জাতিটোৱে এই লোকবিশ্বাসী মানি আহিছে আৰু মানি থাকিব। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।